ময়ূৰী দত্ত মই আজি আহিছোঁ আছামিজ ৰাইটাৰ চেনেললৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব লগতে শ্বেয়াৰ লগতে লাইক কৰিবলৈ নাপাহৰিব সুস্মিতাৰ সৈতে আজি আপোনালোকৰ আগলৈ আহিছোঁ গতিকে প্লিজ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব মৰি এতিয়া আমি ৰেপিড ফায়াৰ যাম আৰু তাতে মই তোমাক কোৱেশ্চন কিছুমান সুধিম আৰু তুমি ভয় লগা কোৱেশ্চন নুশুনিম নাই ভয় লগা কোৱেশ্চন মই নুসুধো যিমান পাৰা তুমি ফাৰ্ষ্ট এনসাৰ দিব লাগিব একদম চেষ্টা কৰিম ৰেডি ফাৰ্ষ্ট কোৱেশ্চন হৈছে যদি তোমাক এদিনৰ কাৰণে আমাৰ গুৱাহাটীৰ ডিসি বনাই দিয়া যায় তেতিয়াহ'লে তুমি কি কৰিবা বাপৰে ডিসিৰ যেহেতু কাৰ্যকলাপখিনি অলপ বেলেগ হয় মই কি কৰিম জানা মই সংগীতৰ লাইনৰ কিছুমান লিৰিকেল ইমান বেছি বেয়া লাগে নামবোৰ নকওঁ সেই গীতসমূহ মই আঁতৰাই দিম নাই নহ'ব মানে একদম মানে ডিছকুৱালিফাইড কৰি দিম মানে সেইটো কৰিম আৰু কি কৰিম মই একচুৱেলি কি জানা মই তোমাৰ চেনেলৰ জৰিয়তে কওঁ সকলোকে মই একচুৱেলি খুব খাই ভাল পাওঁ বহুত বেছি ফুডি দেখিলেই গম পায় মিঠা বহুত ভাল পাওঁ মিঠাই বহুত বেছি ভাল পাওঁ পায়স বহুত বেছি ভাল পাওঁ গতিকে এনেকুৱা ৰেষ্টুৰেণ্ট গোটেই চিটিৰ ভিতৰত যিমানবোৰ ৰেষ্টুৰেণ্ট আছে চব মানে পায়সে খোৱা কৰাবা নেকি নহয় যিখিনি তোমাৰ মেনুত যিখিনি আছে থাকিবই এক্সট্ৰাকে মই কৰিম যে নাই খীৰ থাকিব লাগিব ঠিক আছে আৰু তুমি কি খাই বেছি বেয়া পোৱা কি খাই বেয়া পাওঁ বাৰু বহুত টাফ কোৱেশ্চন ৰঙালাও কিয় ৰঙালাওটো খাই চবেই ভাল পায় সেইটো যে নহয় আৰু কিবা বেলেগ খাই বেয়া পায় জানে মোৰ মায়ে ইমান বেছি ৰঙালাও ভাল পায় আৰু কেতিয়াবা কি হয় চিকেনতো ৰঙালাও মাংসৰ ৰঙালাও এনেকে দিয়ে ন বহুত বেছি বেয়া লাগে আৰু ইমানেই বেয়া লাগে এতিয়া বেয়াই লাগে মই তেতিয়াহ'লে কৈছো নিশ্চয় চাগে খুৰীয়ে মুভিটো চাব খুৰী প্লিজ আপুনি ৰঙালাও বনোৱা বন্ধ কৰি দিয়ক নে কি আজি তোমাক খুৱাই পঠাম ৰঙালাও মাৰ হাতেৰে আচ্ছা মই বাৰু ভালে পাওঁ ৰঙালাও কিন্তু ময়ো খাব লাগিব মোৰ লগত পিছত ঠিক আছে বাকী তুমি আজৰি সময়ত কি কৰি ভাল পোৱা আজৰি সময়ত বহুতে কয় কিতাপ পঢ়ি ভাল পাওঁ বহুতে কয় ফুৰি ভাল পাওঁ মই কি কৰি ভাল পাওঁ জানা এই আইনাৰ ফ্ৰণ্টত নাচি বাগি একদম মানে আউলি বাউলি হৈ বিৰাট ভাল পাওঁ আচ্ছা মোৰ ঘৰতে হেবিটটো একে মই আচলতে খুব ভাল পাওঁ সেইকাৰণে তোমাৰ আৰু মোৰ পিং সেইটোৱে কথা দেখিছা মনৰ মিল মানে পুৰা মিলাই ভাবিলেও বেলেগ একো নাই আৰু লগতে মই তোমাক আৰু এটা কথা সুধো যেতিয়া তুমি আজৰি সময়ত থাকা যে তুমি ক'লা আইনা ওচৰত মই তুমি ভাল পাওঁ বা কিবা কৰি ভাল পাওঁ তেতিয়া ধৰা তুমি আইনা ওচৰত কিবা নাচি আছা কিবা কৰিছা ঘপককে যে তোমাক আহি দেউতাই দেখা পালে মায়ে দেখা পালে তেনেকুৱা মুভমেণ্ট হৈছে নেকি তোমাৰ ধৰা ভাইটি আহি দেখা পালে বাপৰে বহুতবাৰ হৈছে আৰু সেইকাৰণে এতিয়া গাত নলগাই হ'ল বহুতবাৰ এই ধৰা মানে মই এইবিলাক বহুত চাওঁ দেই তোমাৰ মেখেলা চাদৰযোৰ কেনেকৈ পিন্ধিলে ভাল লাগিব কেনেকৈ আবোৰতাত নিজকে ৰাখি পেলাই পাৰফৰ্ম কৰি ভাল লাগে এইবোৰ কথা বহুত চাওঁ মানে আইনাৰ ফটোত বহুত চাওঁ কেতিয়াবা এনেকৈ কৰি থাকিলে ঘপককৈ মা আহি যায় বা ভাইটি আহি যায় বিৰাট অড ফিল লাগে ঘৰত কি হ'ল মানে দেখা পালে কিন্তু সেই বস্তুটো বহুতবাৰ হৈছে প্ৰথমতে বিৰাট লাজ লাগিছিল কিন্তু এতিয়া নাই এতিয়া হেবিট হৈ গ'ল ঠিক আছে আচলতে আগতে আমি কৈছিলো তুমি কৈছিলা যে আইনাৰ ওচৰত থাকি তুমি খুব ভাল লাগে আৰু লগতে মই আৰু এটা কথা সুধো তোমাক যদি এদিনৰ কাৰণে মই অসমৰ বাহিৰলৈ পঠিয়াই তুমি ক'ত যাব বিচাৰিবা মই এতিয়াও বহুত ঠাই যোৱা নাই বহুত ঠাই অসমৰ ভিতৰত হ'লেও কোনো কথা নাই যে তুমি অসমৰ এনেকুৱা জেগা আছে য'ত যোৱা নাই হয়তো অলৰেডি গৈছা এখন শ্ব' কৰিব যোৱা অসমৰ জেগা ঘূৰিছা কিন্তু এনেকুৱা য'ত তুমি যাব বিচাৰা বা তুমি ড্ৰিম আমি সপোনত কেতিয়াবা কিছুমান জেগা ভাবো ন যে আমি অমুকত যাব পৰা হ'লে বা এনেকুৱা তেনেকুৱা কেতিয়াবা মই নিজেই গুগলত চাৰ্চ কৰি চাওঁ যে জেগাটো খুব ধুনীয়া হয় যাব মন যায় তুমি কথাখিনি কৈ থাকোঁতে মই আপোনালোকক জনাওঁ মানে তোমাৰ মানে সপোন দেখি খুব ভাল পোৱা চাগে মানে আচলতে কি জানা নাই যাবতো পৰা নাই গতিকে সপোনতে দেখি আছে সপোন দেখিব লাগে তেতিয়াহে কিন্তু বাস্তৱত পৰিণত হয় কিছু মানুহ হ'লেও হ'ব মোৰ বিশ্বাস দেই এদিন তোমাৰো হ'ব মোৰ একচুৱেলি বৰ বিশেষ এটা ডাঙৰ সপোন নাই মোৰ জীৱনটোক লৈ বা কৰি যাব লাগে কাম কৰি যোৱা তেতিয়াহে তুমি ফল পাবা মই কেতিয়াও ফলটো নাচাওঁ কৰি গৈ আছোঁ আৰু তুমি যিহেতু ঠাইৰ কথা সুধিলা আমি শ্ব' কৰিব গ'লে বহুত ঠাই আমি নেদেখা ঠাই যাওঁ ধৰা মানুহৰ লগত চিনা জনা হয় বহুত মানুহ তেনেকৈ লগ পাওঁ আৰু এতিয়া যদি তোমাক মই এইটো কথা কওঁ যে গুৱাহাটীৰ ভিতৰত বা অসমত কোন ঠাইত মানে যাব খোজা বা কোনখিনি সময় ভাল লাগে তেতিয়া মই ক'ম যে আমি
প্ৰগ্ৰেম কৰিব যাওঁতে বহুতবাৰ শৰাইঘাট দলং পাৰ হৈ গৈছোঁ বহুতবাৰ আৰু যেতিয়া ঘূৰি আহোঁ পুৱতি নিশা হয় বা ধৰা পোহৰ হয় কিন্তু এই যে পুৱতি নিশাৰ এই সময়খিনিত যে শৰাইঘাটৰ পাৰত বা ব্ৰহ্মপুত্ৰৰ পাৰত থকা সেইখিনি মানে ফিল কৰিবলৈ বা খুব ইচ্ছা আছে পুৱতি নিশা যাব লাগিব তেতিয়া কাৰোবাৰ লগত ধৰা তুমি মাৰ পৰা সৰুতে বা দেউতাৰ পৰা পিটন খাইছিলা নেকি বা কি কথাত বেছিকে পিটন খাইছিলা আচ্ছা এটা সঁচা কথা কওঁ যে এতিয়াও মই মাৰ পৰা পিটন খাওঁ সঁচা এতিয়াও কেতিয়াবা কি হয় কৰবাত যদি কিবা কথা কোৱা ভুল হয় বা কিবা ডাঙৰ ভুল এটা কৰিলোঁ তে ডেফিনেটলি মাৰ পৰা পিটন এটা খাওঁ আৰু মায়ে মানে কি হয় মোৰ মাৰ খংটো এনেকুৱা যে একো নাচায় যদি তোমাৰ হাতত যদি মোবাইলটো আছে মোবাইলেই দিব তোমাৰ যদি ফোনখন আছে ফোনেৰেই দিব এনেকুৱা টাইপ গতিকে মাৰ পৰা মই এতিয়াও মাজে সময়েৰে পিটন খাওঁ কিন্তু দেউতাৰ পৰা মই এবাৰে পিটন খাইছিলোঁ দেই মই মেথছত বিৰাট বেয়া আছিলোঁ আৰু দেউতাই এবাৰ মেথছৰ কিনো তাই কৰি আছে মেট্ৰিকৰ আগত তেতিয়া দেউতাই মানে মোক ক্লাছ লৈছিলে তেতিয়া মই কিবা এটা নোৱাৰিছিলোঁ আৰু দেউতাই মানে স্কেল পাতেৰে পিটিছিলে ইয়াতে এবাৰে মাৰিছিল আৰু কলা হৈ গৈছিল হা তাৰপিছত দেউতাই ইমান বেছি ভয় খালে আজিলৈকে কেতিয়াও হাত উঠোৱা নাই বহুত মৰম কৰে মই মেথছত বিৰাট বেয়া নম্বৰ কিমান পাইছিলা মেথছত নাই যেনে তেনে কিবা কৰি পাছ কৰিছো মেথছত বাকী কেইটা ছাবজেক্টত ভালেই আছিল বাট মেথছত মই বিৰাট বেয়া এতিয়াও ঠিকে আছে লগতে আৰু এটা কোৱেশ্চন মই জানিব বিচাৰিম একদম আজি মানে সুস্মিতাই গোটেই কোৱেশ্চনৰ ভাণ্ডাৰখিনি লৈ আহিছে মানে ময়ূৰকে সুধিম আৰু মৰি যিমান কথা আছে ভগৱান কিমান কথা নজনাৰ কথা আছিল মইতো মানুহক কিমান কথা কোৱাই নাই তুমি মানে গোটেই কথা উলিয়াই দিবা আৰু আমাৰ যিসকল দৰ্শক আছে যিহেতু আছামিজ ৰাইজাৰটো চাব মানুহে আৰু মৰিক চাব যিহেতু মৰি আছে আছামিজ ৰাইজৰ কথা যিহেতু ওলাইছে মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে প্লিজ আছামিজ ৰাইজৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব লগতে লাইক লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ ফেচবুক পেজ এটাও আছে ফেচবুক পেজ আছে গতিকে আপোনালোকে ফেচবুক পেজতো গৈ পেলাই লাইক কৰিব পাৰিব সুস্মিতাক পাব পোনপটীয়াভাৱে আৰু মেছেজেছ কৰিব পাৰিব আৰু সুস্মিতাৰো কিছুমান নজনা কথা আপোনালোকৰ জানিব মন অবভিয়াছলি যাব তেখেতৰ লগতো কথা পাতিব পাৰিব গতিকে আছামিজ ৰাইজাৰ চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ বহুত ধন্যবাদ ধুনীয়াকৈ কৈছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে দৰ্শকসকলেতো যিসকলে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লাগিব কাৰণ মোৰ ইমান ধুনীয়াকৈ কৈছে নহয় ইমান ধুনীয়া ছোৱালী নহয় যদি ইমান ধুনীয়া আৰু নট অনলি ধুনীয়া দেই সুস্মিতাক কিন্তু মই বহুত আগৰ পৰা পাইছোঁ তাই বিৰাট বেছি ভাল ছোৱালী সহজ সৰল ছোৱালী গতিকে ইমান ধুনীয়া ছোৱালীজনীৰ কাৰণে তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰিব নেকি বিৰাট বেছি বেয়া পাওঁ তাই ফুলিলেও আপোনালোকে গম নাপাব কাৰণ তাই ক্ষীণ মোতকে শ্লিম আৰু আচ্ছা শ্লিমৰ কথা লৈ গতিকে মৰি হেল্থক লৈ কিমান কনচিয়াছ এই নক'বা আৰু মই আগতে একেবাৰে হেল্থ কনচিয়াছ নাছিলোঁ তুমি মানে মুখৰ কথাটোৱে যেন সুধিলা এনেকুৱা হৈছে কিন্তু এতিয়া অলপ মানে ভাল লগা বস্তু ভাল যিটো খাই ভাল পাওঁ সেইবোৰ লাহে লাহে অকণমান এভইড কৰিছোঁ যিহেতু অকণমান শকত হৈ গৈছোঁ অলপ এতিয়া কনচিয়াছ হয় এক্সাৰচাইজ কৰোঁ মাজে মাজে একচুৱেলি কি জানা খাই বেছি ভাল পাওঁ আৰু পেষ্ট্ৰি ভাল পাওঁ তোমাৰ ক্ষীৰ ভাল পাওঁ মিঠাই এৰিবই নোৱাৰোঁ ডেইলি মিঠাই মোক লাগে গতিকে এতিয়া লাহে লাহে এৰিছোঁ গতিকে অলপ কনচিয়াছ হৈছোঁ আৰু হেল্থক লৈ আৰু তুমি টিকটক ইউজ কৰা নাই এতিয়াতো টিকটক বহুত চলি আছে বাপৰে মাজতে কি হ'ল জানা মই 5টামান গান কৰিছোঁ লাষ্টত নিজৰ গান এটা কৰিলোঁ কিন্তু নাই মোৰ বিৰাটেই লাজ লাগে দেখোন কৰিবলৈ কিন্তু নিজৰ গানবোৰ যদি কোনোবাই কৰে বা পঠিয়াই দিয়ে বিৰাট বেছি ভাল লাগে শ্বেয়াৰ কৰি ভাল পাওঁ নিজে কৰিবলৈ অলপ লাজ লাগে তথাপি কৰোঁ দেই কৰিছোঁ নাই কৰা বুলি নকওঁ কৰিছোঁ বেছিকে কাৰ ফটো আছে একদম কৈছোঁ নিজৰ অকল নিজৰে ফটো ভৰ্তি মই ইমান বেছি ফটো তোলোঁ জানানে এতিয়া ধৰা তুমি আহিছা তোমাৰ লগত ফটো তুলিম ইমানে বেছি ফটো তোলাৰ চখ গতিকে নিজৰ ফটোৰে মোৰ মোবাইল ভৰ্তি তুমি ৰিলেশ্যনশ্বিপত আছা নাই নাই বুলিয়ে ক'ব লাগিব বৰ্তমানটো নাই চাওঁচোন সময় আহক তোমাৰ কথা সুধো মই কি ক'ম আচলতে কমপ্লিকেটেড মানে কমপ্লিকেটেড একদম তুমিতো জানাই সকলো কথা গতিকে তাইক মই জানো দেই তাইক মই জানো আগৰ পৰা জানো মৰি কথাও আমি পিছত জানিম সকলো হয়তো জানিম মোৰ কথাও কওঁ মৰি কথা কওঁ ঠিক আছে আচলতে তোমাৰ বিয়া বুলি নহয় তোমাৰ বিয়া হওক মোৰ বিয়া হওক দৰ্শকে গম পাব কুৱেশ্যনটো অলপমান ডিপ্ল'মেটিক কৰিলে আৰু ঠিক আছে যি নহওক
আমি যিহেতু ৰিলেশ্যনশ্বিপৰ কথা পাতিলোঁ, বিভিন্ন বহুত কথা পাতোঁ, এতিয়া আমি জানিম তোমাৰ মোবাইলত কি কি এপছ আছে বা তুমি কি কি এপছ বেছিকৈ ইউজ কৰা, হয়তো দৰ্শকসকলেও আমাৰ জানিব বিচাৰিব মই ইমান যে মৌৰী দত্তই কি কি এপছনো ইউজ কৰে। আচ্ছা মই তেনেকৈ ইমান মোবাইলৰ লগত বিজি নাথাকোঁ দেই প্ৰথম কথা, কিন্তু তথাপিও মোৰ মোবাইলত এপছ প্ৰথমতে কওঁ, মই খাই যিহেতু ভাল পাওঁ, গতিকে উবেৰ ইটছটো আছে, জমেটো আছে, তাৰপাছত তোমাৰ শ্বপিং কৰি ভাল পাওঁ, কাপোৰ বুলিয়ে নহয় আৰু কিবা কিবি কিনি বিৰাট বেছি ভাল পাওঁ, গতিকে মই ফ্লিপকাৰ্ট হওক বা এমাজন এইকেইটা এপছ আছে, হোৱাটছএপ, ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে। ইনষ্টাগ্ৰাম ইমান বেছি মই ইউজ কৰা নাযায়, ফেচবুকো ইমান বেছি ইউজ নকৰোঁ, কিন্তু যিবিলাক নিজৰ ধৰা শ্ব'জ আপডেটবিলাক ষ্টেটাছ সেইবিলাক দিওঁ আৰু মাজে মাজে খুব কম ইউজ কৰা হয়, গতিকে বেছি কিহত তুমি এক্টিভ থাকা? হোৱাটছআপ, ফেচবুক, ইনষ্টা, টুইটাৰ, কিহত বেছি এক্টিভ থাকা? নাই, মই হোৱাটছএপতে অকণমান এক্টিভ থাকোঁ, আৰু যিসকলে মেছেজ কৰে ধৰা লগে লগে ৰিপ্লাই কৰোঁ, কথা পাতোঁ, আৰু তেনেকৈ ক'ব গ'লে ফেচবুক খুব কম, ইনষ্টা, টুইটাৰ নাই, মই তেনেকৈ ইউজ নকৰোঁ, হোৱাটছএপতে এক্টিভ থাকোঁ বেছিকৈ। আৰু মই প্ৰায় এটা কথা জানিব বিচাৰোঁ, যিহেতু আমি দেখা পাওঁ যে আচলতে এইটো চলি আছে দেই, নতুনকৈ যিসকল আহিছে অকণমান কিবা এটা হোৱাৰ লগে লগে যেন বহুত হৈ গৈছে বা নিজকে বহুত ডাঙৰ বুলি ভাবিলে, গতিকে তোমাৰ সেইটো আছে নেকি মনত যে নাই মই বহুত গান কৰিছোঁ, মই ময়ূৰ দত্ত হয়, কাৰোবাক মই কোনোবাই মাতিলে জাষ্ট হাই কৰিলে হাই কৰিম, তেনেকুৱা কিবা আছে নেকি? তেনেকুৱা কৰা নেকি? বা মানুহৰ লগত মিলিবৰ কাৰণে তোমাৰ কিমান সময় লাগে? আচ্ছা, তুমি এটা কথা কোৱা, তোমাক মই যেতিয়াৰ পৰা লগ পাইছোঁ আৰু টিল নাও এতিয়ালৈকে কিবা চেঞ্জ দেখা পাইছা? আচলতে মই কওঁ, যিহেতু আমাৰ চেনেলটো দৰ্শকসকলে চাই আছে, আচলতে মোৰ এজনী খুবেই বেছি ভাল ছোৱালী, আৰু আমি বেছি দিনো হোৱা নাই আমি লগ পোৱা নহয় জানো, খুব বেছি হৈছে যদি 2 বছৰমান হৈছে, কিন্তু মই খুবেই বেছি ভাল ছোৱালী, আৰু তাইৰ গানো খুব ধুনীয়া, দৰ্শকসকলে জানে যে মই কেতিয়াও নকওঁ ভাল বুলি দেই, মই খালি এটাই, যিমান মোৰ শত্ৰু যদি মই গম পাওঁ যে মই পিছত যদি গম পাওঁ মোৰ শত্ৰু, কিন্তু মই যিমান পাৰোঁ শত্ৰুকো মই ভালকৈ মাতিব চেষ্টা কৰোঁ, ভাল হৈ থাকিব চেষ্টা কৰোঁ, বা তোমাক আজি তোমাৰ 6-7 বছৰৰ পিছতো যদি মোক কোনোবাই লগ পায় কৈছে মানে তুমি একেই আছা দেই, তুমি চেঞ্জ নহবা, মোৰ নাই, মোৰ চেঞ্জ হ'বলৈ কি আছে, গান গাওঁ, মানুহৰ মাজত থাকি ভাল পাওঁ, আৰু ৰাইজৰ বাবেইতো কৰি যাব লাগিব গোটেইখিনি, আৰু ৰাইজে বেয়া পালেতো আমি ধৰা ষ্টপ কৰিব লাগিব কিছুমান কাম, গতিকে মই ভাবোঁ যি ময়ূৰী মই আগতে আছিলোঁ এতিয়াও সেই, আৰু আগলৈও যেন থাকোঁ, আশীৰ্বাদ বিচাৰিছোঁ। মোৰ এটা ভাইটি আছে নহয় জানো, ভাইটিৰ লগত তোমাৰ ৰিলেশ্যন কেনেকুৱা, বা কাজিয়া, ৰিলেশ্যনটো বাদ দিয়া, ভাইটিৰ লগত কাজিয়া কিমান লাগা তুমি? কাজিয়া মাজে মাজে লগা হয়, কিন্তু তাৰ লগত ৰিলেশ্যনটো মোৰ খুব বেছি ষ্ট্ৰং এই কাৰণে, কাৰণ কিছুমান কথা গাৰ্জেনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলে, বা মানে মই বেষ্ট ফ্ৰেণ্ড ক'ব লাগিব, মোৰ ভাইটি বেষ্ট ফ্ৰেণ্ড হয়, মোৰ মাও বেষ্ট ফ্ৰেণ্ড, কিন্তু তথাপিও মই ভাইটিৰ লগত সকলো ধৰণৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ, নিজৰ প্ৰব্লেমছখিনি ক'ব পাৰোঁ যে মোৰ এইখিনি এনেকুৱা হৈছে দেই, মানে তাত মোৰ শ্ব'টোত এনেকুৱা হ'ল, কিছুমান কথা মানে ফ্ৰেণ্ড বুলি ক'লে মানে মোৰ ভাইটি খুব বেছি ভাল ফ্ৰেণ্ড মোৰ, আৰু কাজিয়া কি হয় তোমাৰ এই মায়ে পিঠা বনায়, আৰু মই পিঠাৰ কেক বনাই, ঘৰত বনোৱা কেক বিহুৰ সময়ত, আৰু কেকটো বিহু বুলি নহয় বনাই থাকে মায়ে, গতিকে কেক খাই বহুত বেছি ভাল পাওঁ, শিকিছোঁ মই কেতিয়াবা খুৱাম আপোনালোকক, তোমাকো খুৱাম একদম। মই কেক বোলা বস্তুটো এনেকুৱা ৰাতি বনাই নহয়, দুদিন থাকে খতম মানে, তো মায়ে পুৰা হুলস্থুল কোনে খালে, তাৰপিছত মই মানে ভাইটিক বদনাম দিওঁ যে সি খাইছে, ইফালে সি খোৱাই নাই, তাৰপিছত সেই তেনেকুৱা ধৰণৰ কাজিয়া চলি থাকে, বদনাম দিওঁ তাক, সেয়াই আৰু। বাকী বিহু আহি আছে তোমাৰ, বিহুৰ কাৰণে তুমি কি কিনিছা? বিহুৰ কাৰণে বুলি ক'লেতো জানিছাই মেখেলা চাদৰ লাগিব, গতিকে মেখেলা চাদৰ কেইযোৰমান লোৱা হ'ল, আৰু কিনিব লাগিব আৰু। পিঠাগুড়ি তুমি ল'লা নাই? মই কাপোৰ লোৱা নাই, আচলতে তুমি ল'লা নাই, মই কেতিয়াও বিশ্বাস নকৰোঁ, বাপৰে বাপ, সুস্মিতা শ্বপিং কৰা নাই, ল'ম 2 দিনমান দেৰিকে ল'ম, আচলতে শ্বপিং হৈ গ'ল, মই জানো তাই বিহুৰ কাপোৰ কিনিছে, মিছা কথা কৈছে। অ'কে, আচ্ছা ঠিক আছে, মোৰ এই পিঠাগুড়ি খুন্দিব জানে নাই? পিঠা বনাব জানে? পিঠা মই 3খনমান যোৱা বছৰ শিকিছিলো মাৰ পৰা, ভাবিছো এবাৰ যিহেতু বিহু আহিছে, গতিকে অকমান মাৰ পৰা আৰু কেইখনমান শিকিব লাগিব। আচ্ছা, তেতিয়াহ'লে মোৰ হাতৰ পিঠা খাবলৈ আমি আহিম, একদম আপোনালোকেও আহিব নিশ্চয়কৈ।